এফালে আমি ওলাই মেলি ৰেডি চিনি পাব ন এতিয়া Hello everyone, good morning. কি খবৰ সকলোৰে আশা কৰো সকলো ভালে কুশলে আছে এগিলাস কুহুমিয়া গৰম পানীৰে দিনটো আৰম্ভ কৰিছো আৰু আজি একদম ধুনীয়াকে ৰ'দ দিছে ইয়া আৰু আমাৰ বাৰান্দাখনত বিৰাট ধুনীয়াকে ৰ'দ পৰি থাকে ৰাতিপুৱা শুই উঠিয়ে মানে ৰ'দটো দেখি মনটো ভাল লাগি গৈছে আৰু ইয়াতে ৰ'দতে বহি বহি ধুনীয়াকে বলো গৰম পানী গ্লাস খাই লওঁ আৰু সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ব্লগলে আশা ৰাখিছো আজি ব্লগটো চাই আপোনালোকৰ ভাল লাগিব বুলি এতিয়া ধুনীয়াকে পানী গ্লাস খাই লৈছো তাৰ পিছত দিনটো কামখিনি আৰম্ভ কৰিম আৰু ঘৰৰ তো চাই যাওক ভিডিওটো শেষলৈকে চাহ খোৱাটো অলপ কমাইছো তাৰ হলনি কফি খাবলৈ লৈছো এফালে ব্ল্যাক কফি এক কাপ মিষ্টাৰৰ কাৰণে আৰু এক কাপ মোৰ কাৰণে বনাই ললো চাহটো পিছবেলা খাও বাৰু কিন্তু ৰাতিপুৱাহে খালি পেটত নাখাও আৰু এফালে দিবসৰ কাৰণে বনাব লৈছো অকনমান ফ্ৰাইড ৰাইচ তাৰ আজি স্কুল নাই মানে তাৰ ফাইনেল পৰীক্ষা চলি আছে আজি পৰীক্ষা নাই ঘৰতে আছে সেইকাৰণে ভাবিলো অকনমান ফ্ৰাইড ৰাইচ বনাই দিও অৱশ্যে তাক বেলেগ বস্তু দিলেও তাৰ ৰাতিপুৱা পেট নভৰে মানে তাৰ স্কুললৈ সদায় ভাত খাই যোৱা অভ্যাস এটা আছে যে সেইকাৰণে হয় ভাত দিব লাগিব নহয় ফ্ৰাইড ৰাইচ এফালে ইয়া তাৰ ফ্ৰাইড ৰাইচ হৈ গল বনাই থকা ভিডিওটো মই দেখুৱা নাই আৰু কাৰণ মই অলৰেডি শৰ্টস ভিডিও শেয়াৰ কৰিছোই আৰু ইয়া চাওক আমাৰ ঘৰত মানে যেতিয়াই টিভি লাগে তেতিয়াই তাৰক মেহতা কা উল্টা চশমায়ে চলি থাকে আজি কিমান বছৰৰ পৰা যে এখন সিৰিয়েলে চলি আছে আমাৰ ঘৰত ঠিক নাই মানে ৰিয়ায়ো চাই আগতে এতিয়া দিবসেও এখন সিৰিয়েলে চাই ময়ো চাই ভাল পাওঁ বাৰু মাজে মাজে ময়ো চাওঁ আৰু কোনে কোনে আপোনালোকে ভাল পায় কমেন্ট কৰি জনাবচোন তাৰ পিছতে এফালে গা পা ধুই মই আজৰি হৈ ললো কাৰণ আজি আমাৰ ঘৰলে আলহী আহিব আলহী মানে বেলেগ কোনো নহয় ঘৰৰে আলহী আৰু এয়া আজি আমাৰ ঘৰলে প্ৰথম আহিছে ৰিমজিমৰ মা দেউতা লগতে এয়া ডাঙৰ মাও তেওঁলোকে অহা সময় হ'ল চাহ দিলো আৰু এইফালে এয়া আমাৰ পাকঘৰ লাগি আছে দুলু এই কাৰণে এয়া আমাৰ মাছ মাংস বনাব কাৰণে ৰেডি কৰি থকা হৈছে এইফালে মাছ ফ্ৰাই কৰি আছো এয়া এইফালে চিকেন বনাম তো লাগি আছে আৰু এতিয়া কামত বনাই মেলি হৈ গল এতিয়া সব ৰেডি এতিয়া ভাত দিম আৰু মাহাটা কথা পাতি আছে তো ভাত চাত বাহিমগে এতিয়া অকনমান বহি লৈছো তো দুলু গল ঘৰলে আসলতে আমি পিছবেলাকে এফালে ওলাই যাম বুলি পাতিছো মানে যোৱা কথাটো আছিলে বাৰু আগৰ পৰাই তো এতিয়া মানে তাই ঘৰলে গৈছে ওলাবলে একেবাৰে ওলাই মেলি ৰেডি হৈ আহিব ৰাতিপুৱা তাই এনেই আহিছিলে তো আহিলে যেতিয়া মই বলো অকনমান হেল্প কৰি থৈ যা বুলি তাইক কামত লগাই দিলো তো এতিয়া তাই ওলাবলৈ গৈছে ওলাই মেলি একেবাৰে ৰেডি হৈ আহিব আৰু তাপা ভাতটো খাই আমাৰ লগত যাব আমি মানে মাহাতকো লগতে থৈ আহিমগে আৰু আমিও যাম এফালে তো হে এতিয়া ভাতটো বাহুগে বনাই মেলি ৰেডি হৈ গল খাইছো না এটা রইল তোমার কথা মাইনে দাও দুলু আহি পাই গল এফালে পুৰা আজি একদম আলিয়াই লিগাং বুলি গুটে এজনী ৰঙিলি পমিলি পাজক জোৰা পিন্ধিছে ভাল লাগিছে কাপোৰযোৰ আলিয়াই লিগাং বুলি হাসি থোৱা কাপোৰযোৰ মোৰ মানে মোৰ বান্ধৱী এজনীয়ে বৈ দিছিলে তো সেইকাৰণে আজি আলিয়াই লিগাং পিন্ধিছো ভাল লাগিছে কবচোন দি মজা কৃষ্ণ বিজয় হব দিয়া
এফালে আমি ওলাই মেলি ৰেডি এতিয়া যাম আৰু বাই বাই Alvida. Alvida. Bye bye. আমি ফুৰি আহোঁ বুলি এনেই ওলাই আহিছিলোঁ আৰু আহি এয়া NSPC পালোহি আসলতে আজি মোৰ জন্মদিন সেইকাৰণে ভাবিলোঁ পিছবেলা সময়ত অকণমান ফুৰি আহোঁ বুলি ওলাই আহিছিলোঁ আৰু আহি এয়া NSPC পালোহি আৰু ইয়াত NSPC পাওঁতে এয়া বতৰটো অকণমান বেয়া কৰিছে অলপ বৰষুণ পেলাইছে আৰু NSPC মই আগতে অহা নাছিলোঁ সেইকাৰণে ভাবিলোঁ এফালে অকণমান ফুৰি আহোঁগে NSPCৰ পৰা আহি আমি ইয়া পালোহি গুগামুখ আৰু গুগামুখ আহি পাওঁতে প্ৰায় 6টা মানে বাজিলে চাহ খোৱাৰ সময়ো হৈছিলে সেইকাৰণে ভাবিলোঁ ইয়াতে ধুনীয়াকৈ কফি একাপ খাই যাওঁ লগতে ইয়া কেক এটাও লৈ ল'লোঁ ইয়াৰ পৰাই আৰু কিবা কিবি মিঠাই অলপো লৈ ল'লোঁ ঘৰলৈ বুলি তো আজিৰ দিনটো এনেকৈয়ে পাৰ হ'ল ভালো লাগিলে পিছবেলা সময়ত অকণমান ওলাই আহিলোঁ বাকী আপোনালোকৰ কেনেকুৱা লাগিলে জনাব কমেণ্ট কৰি আজিৰ ব্লগটো আৰু বেছি দীঘলীয়া নকৰোঁ আশা ৰাখিছোঁ আপোনালোকৰ ভাল লাগিলে চাই তো নেক্সট এটা ব্লগত আকৌ লগ পাম বাই বাই